অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হত্যা, হিংসা, ধৰ্ষণ, ৰাজনীতিৰ বাতৰি চাই আপোনাৰো নিশ্চয় আমুৱাই গৈছে। গতিকে এইসমূহ বাতৰি আজি আমি দিবলৈ খোজা নাই বা এইসমূহ বাতৰি চোৱাৰ কাৰণে আপুনি আগ্ৰহীও নহয়। আজি আপোনাক লৈ যাম গাঁৱলৈ। চহা গাঁৱৰ যি পৰম্পৰা আছে, নীতি নিয়ম, সেই গাঁৱৰ কিছু নীতি নিয়মৰ মাজত বা গাঁৱৰ যিসমূহ দৃশ্য আছে, সেই দৃশ্যসমূহ আজি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। আমি এখন বিশেষ গাঁৱত আজি আমি যাম। সেই গাঁওখনৰ যি পৰম্পৰা আছে, তেওঁলোকে পূৰ্বৰে পৰা যিসমূহ চলি অহা তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰা কিছু আপোনালোকক দেখুৱাই লৈ যাম আৰু আপোনালোকে নেদেখা কিছুমান ছবি আজি আপোনালোকক দেখুৱাম। গতিকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানটো বিশেষ আৰু এইকাৰণেই বিশেষ বুলি কৈছোঁ কিয়নো যান্ত্ৰিকতা কিছু পৰিহাৰ কৰিছোঁ আৰু যান্ত্ৰিকতাৰ পৰা আমি কিছু নিলগত আহিছোঁ। গ্ৰাম্য অঞ্চলৰ সেই যি চহা সংস্কৃতি, সেই যি পৰম্পৰা, সেই পৰম্পৰাসমূহ আজি আপোনালোকক পুনৰবাৰ চিনাকি কৰাই দিব খুজিছোঁ। কাৰণ আজিৰ নতুন প্ৰজন্মই সেই যিসমূহ পৰম্পৰা আছিল, সেই যিসমূহ প্ৰথা আছিল, সেইসমূহ পাহৰি গৈছে। গতিকে অকণমান যান্ত্ৰিকতা পৰিহাৰ কৰি আমি গ্ৰাম্য অঞ্চলৰ যিসমূহ ৰীতি নীতি আছে, যিসমূহ লোক সংস্কৃতি আছে, সেইসমূহ আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ এখন বিশেষ গাঁৱত আহি উপস্থিত হৈছোঁ। আৰু এই গাঁওখনে হৈছে মাজগুমি, যিখন গাঁও উদমুৰি বুলিও কোৱা হয়। সেই গাঁওখনত আহি উপস্থিত হৈছোঁ আৰু দেখিবলৈ পাইছে বহু লোক আছে, গঞা যিসকল লোক আছে তেওঁলোক আছে। আৰু প্ৰতি বছৰে এই স্থানৰ পৰা, এই মন্দিৰৰ পৰা তেওঁলোকে আচলতে যিসমূহ গাঁও থাকে, সেই গাঁওসমূহত তেওঁলোকে এই মন্দিৰৰ পৰা এই ৰাজহুৱাভাৱে তেওঁলোকে সকলোকে নিমন্ত্ৰণ জনায়। আৰু ইয়াত যিহেতু নিশা যিটো যাত্ৰা দল আহে, তেওঁলোকে ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু খন্তেক মুহূৰ্তৰ পিছতে আৰাধনা নাট্য দলে তেওঁলোকৰ নাট মঞ্চস্থ কৰিব। তেওঁলোকৰ এই বছৰৰ বৰিষ্ঠ সামাজিক নাট সেয়া হ'ল মাতাল পৃথিৱী। মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিছোঁ। তেওঁলোকে কি কয়, কেনেধৰণে এই পৰম্পৰাটো তেওঁলোকে বৰ্তাই ৰাখিছে, মই অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনাক অকণমান স্বাগতম জনাইছোঁ। মাছটো কি মাছ এইটো কওক প্ৰথম? এইটো মই চিলভাৰ মাছ। এইটো আপোনালোকৰ পুখুৰীতে মৰা হয়, ৰাজহুৱা পুখুৰীতে মৰা হয়। এইটো কিমান বছৰৰ পৰা চলি আছে আপোনালোকৰ এই যিটো পৰম্পৰা? এইটো আমি ক'ব দিম বহু দিনৰ পৰা আছে। আপোনালোকৰ ককাহঁতৰ ককাহঁতৰ পৰা এই পৰম্পৰাটো চলি আছে আমাৰ। এই যিসমূহ ৰীতি নীতি আছে, এতিয়া আমি বিশেষকৈ এতিয়া আপুনি চহৰ অঞ্চলত যদি আমি যাওঁ, এইসমূহ দেখিবলৈ নাপাওঁ। কাৰণ আজি দেখিছোঁ প্ৰতিখন গাঁৱৰ মানুহ আজি আপোনালোক একেলগে হৈছে, একেলগে গোটেই মানুহখিনি আজি আহিছে খুব সুন্দৰকৈ। এটা মিলা প্ৰীতি, এটা আদান প্ৰদান, সেয়া আপোনালোকে সাতাম পুৰুষীয়া সেই যিটো পৰম্পৰা, সেই পৰম্পৰা আপোনালোকে বৰ্তাই ৰাখিছে। কেনেকুৱা ভাল লাগে? ভাল লাগে। আজি কিমান মানুহ দিছে? আজি মানুহ প্ৰায় 300 মান হয় নেকি। ঠিক আছে, মই কথা পাতি থাকিম, মই আহি থাকিম। মই দৰ্শকসকলক দেখুৱাই গৈছোঁ এয়া হৈছে মাছ। আৰু এই যিসমূহ মাছ আছে, বহু ৰাইজ আহে, বহু গাঁৱৰ লোকসকল আহে, তেওঁলোকক এই যিসমূহ খাদ্য সামগ্ৰী থাকে তেওঁলোকক বিতৰণ কৰে আৰু খুব লগে ভাগে এটা খুব ফূৰ্তিৰ এটা পৰিৱেশ সূচনা হয়। তালৈকে আমি লৈ যাম। তাৰ আগতে আমি দৰ্শক দেখুৱাইছোঁ কি আছে দাদা লগত, কি এয়া বন্ধাকবি দেখিছোঁ, বন্ধাকবি আৰু জাতিলাও আৰু বন্ধাকবি। মানে ৰাতি আজি ভাল খানা হ'ব। ৰাতি আজি ভাল খানা হ'ব আমাৰ। ঠিক আছে, আমি খানা দেখুৱাম, কিন্তু তাৰ ৰূপে দেখুৱাইছোঁ এয়া মাছ সাজু হৈছে আৰু বন্ধাকবি আৰু জাতিলাও সাজু হৈছে। আৰু এয়া বেঙেনা আছে, বেঙেনা ইতিমধ্যে সাজু হৈছে আৰু খুব সুস্বাদু এটা ব্যঞ্জন এটা প্ৰস্তুত কৰা হ'ব। কিছু সময় পাছতে সেই দৃশ্য দেখুৱাম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াতে যিহেতু আপোনালোকে থাকে, এই যিটো পৰম্পৰা, এই পৰম্পৰা বহু যুগ ধৰি আপোনালোকে চলাই লৈ গৈছে, কেনেকুৱা লাগে? আজি সকলো একত্ৰিত হৈছে আৰু খুব মানে যিটো আপোনালোকৰ ভাতৃত্ববোধ, সেই ভাতৃত্ববোধটো আমাৰ ককা আইতাৰ দিনৰ পৰাই চলি আহিছে। আমি গমেই নাপাওঁ, এতিয়ালৈ মানে চলি আছে আৰু সেইটো কাম। এই পৰম্পৰা আমি বজাই ৰাখিছোঁ আৰু সেই পৰম্পৰাবিলাক এতিয়াৰ যিটো নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মই এই পৰম্পৰাবিলাক তেওঁলোকে ধৰি ৰাখিব লাগিব। গতিকে আপোনালোকে তেনেকুৱা শিক্ষা দিছে যে এই যিটো আমাৰ পৰম্পৰা, এই পৰম্পৰা যে তেওঁলোকেও ধৰি ৰাখে, এনেকুৱা ধৰণে আপোনালোকে শিক্ষা দিয়েনে নতুন প্ৰজন্ম? হয়, সিহঁতকো আমি শিকাই আছোঁ।
সৰু ল'ৰা ছোৱালীকো মানে সিহঁতকো পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে শিকাই আছোঁ আমি। মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান কলিতা। আজি পাৰ্টি চাবা নে নোচোৱা? চাম। পাৰ্টি চাবা? পাৰ্টিত কি ভাল লাগে? চাইছা নাই আগতে পাৰ্টি? কি হয় পাৰ্টিত কি হয়? গায়ক আহে। যুদ্ধ লাগে? ৰজা মহাৰজা ওলাই? চাইছা নাই? তুমি চাইছা নাই? পাৰ্টি চাইছা নাই? চাইছো। চাইছা? কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। আৰু এয়া হৈছে সকলো কনিষ্ঠৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো আছে। মই অকণমান এগৰাকী জ্যেষ্ঠ এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু খুব এটা সুন্দৰ এটা পৰিৱেশৰ আজি ইয়াত সূচনা হৈছে আজিৰ দিনটো বিশেষকৈ। কি ক'ব, কেনেকুৱা গোঁসাই ঘৰত আপোনালোকে থাকে? কিমান মানুহ আহিছে আজি? কিমান মানুহক আপোনালোকে সিধা প্ৰদান কৰিছে? আমি এতিয়া প্ৰায় 17খন গাঁও নিমন্ত্ৰণ কৰিছোঁ। হা, 17খন গাঁৱৰ মানুহ 50-40, 30জন এনেকৈ আহিছে মানুহ। তেওঁলোকৰ কাৰণে আমি আজি এই খানা পাতিছোঁ। আপোনালোকে বছৰ বছৰ ধৰি কিমান বছৰ হ'ল চাগে মনতে নাই আপোনালোকৰ? আটা পিতাহঁতৰ দিনৰ পৰাই এই পৰম্পৰা চলি আছে, আমি ক'ব নোৱাৰাৰ পৰা। প্ৰতিখন গাঁৱৰ মানুহে আজি আহি তেওঁলোকে একেলগে ভোজ ভাত খাব। এতিয়া কম হৈছে, গৰাখহনীয়াৰ কাৰণে ৰাইজ কম হৈছে, আগতে ৰাইজ বেছি আছিল। আগৰ তুলনাত এই পৰম্পৰাবোৰ ক'ৰবাত নহয় ক'ৰবাত মানে কম হোৱা যেন আপোনালোকৰ হয়নে? কাৰণ আপোনালোকৰ বয়স যিমানখিনি হৈছে, আগতে যেতিয়া আপোনালোক ডেকা আছিলে তেতিয়া আৰু বেছি মানুহ হৈছিল, গাঁওবিলাক ডাঙৰ নাছিলে, বেছি মানুহ আছিল। তেতিয়া আপোনাৰ প্ৰত্যেকখন গাঁৱৰে 6 কুৰি 180জন 90জন এনেকৈ আহিছিল। এতিয়া নাই মানুহ, এতিয়া নাই 20-25জন। আজি যাত্ৰা দল থাকিব, অকণমান পাছত আমি যাত্ৰা দল দেখুৱাম, গতিকে যাত্ৰা দল থাকিব। এতিয়া যাত্ৰা দল চোৱা মানুহ আছে নাই? আপোনালোকৰ দিনত বহু মানুহ আছিল, আমিও চাইছোঁ। এতিয়া আমি চাম বুলি আহিছোঁ, আশা কৰি চাব লাগিব। নিশ্চয়কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছু লোক আছে, মই কৈছোঁ আজি আমি কিছু যান্ত্ৰিকতা পৰিহাৰ কৰিছোঁ আৰু যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰি আহি আমি গ্ৰাম্য অঞ্চলৰ যিসমূহ ৰীতি নীতি আছে, পৰম্পৰা আছে, সেই পৰম্পৰাৰ সৈতে আমি তৰুণ প্ৰজন্মক আমি চিনাকি কৰাই দিবলৈ খুজিছোঁ। আৰু দেখিছে এই যিটো পৰিৱেশ, এই পৰিৱেশটোৱে আচলতে গ্ৰাম্য জীৱনৰ, চহা জীৱনৰ সেই যিসমূহ কথা বাৰ্তা, সেই যিসমূহ ৰীতি নীতি পৰম্পৰা, সেই পৰম্পৰাসমূহ কিন্তু আজিৰ এই তাৰিখত, আজিৰ দিনটোত পৰিস্ফুট হৈ উঠিছে। অকণমান আৰু কিছু লোক আছে। 25খানমান গাঁও কেনেকৈ সিধা দিয়া হয়, লাও বাওনা, মাছ, চাউল, দালি, তেল আদিকে গোটেই মানে মাঘৰ মাহতে এই পৰম্পৰাটো আপোনালোকৰ হয়? 10 তাৰিখে হয়, মাঘ মাহৰ 10 তাৰিখ। প্ৰতি বছৰে মাঘৰ 10 তাৰিখে হয়। যোৱা 2 বছৰ কৰিব পৰা নাই, মানে লকডাউনৰ কাৰণে। এই বৰ্তমান আৰু নতুন আৰম্ভ হৈছে। মই অকণমান আপোনাৰ ওচৰত জাতিলাও আছে, ৰাতি খুব ভাল ভোজ ভাত হ'ব, আমি গম পাইছোঁ। আমি সেই দৃশ্য দেখুৱাম। কি ক'ব, কেনেকুৱা? খুব এটা ভাল লগা পৰিৱেশৰ এটা হৈছে। ভাল লাগে, চব মানুহ লগ হৈ পেলাই গাঁৱৰ মানুহ মোটামুটি 25খনমান গাঁও আহি আমাৰ গাঁৱত উপস্থিত হৈছে। প্ৰত্যেকৰ ঘৰে ঘৰে ভগাই দিয়া হৈছে লাও, বেঙেনা, মাছ, গোটেইখিনি আৰু যিখিনি লাগে সামগ্ৰী, ৰান্ধাৰ খানাৰ যিখিনি গোটেইখিনি ৰাইজৰ পৰা দি দিয়ে। ঠিক আছে ককা, চকুৰে দেখা পায় নে নাপায় প্ৰথমতে সুধিছোঁ? দাঁত আছেনে নাই এতিয়া? দাঁত নাই। তামোল খায় নেকি? তামোল নাখায়। কেনেকুৱা বহু বছৰ হ'ল এইবিলাক সদায় আপোনালোকে দেখি আছে? বহু বছৰ কেনেকুৱা লাগে? একেবাৰে ভাল লাগে। আগৰ সেই গাঁওবোৰ ককা এতিয়া ক'ৰবাত নহয় ক'ৰবাত হেৰাই যোৱা নাই যে? আগৰ সেই গাঁওবোৰ নাই এতিয়া? আগতে গাঁৱৰ মানুহবোৰৰ মাজত যিটো মিলা প্ৰীতি আছিল, এতিয়া ক'ৰবাত চহৰমুখী মানুহবোৰ হোৱা যেন এটা অনুমান হৈছে। নাই, কিছুমান হেৰাইছে বাপা, কিছুমান এই দূৰলৈ গৈছে, দূৰলৈ যায়, গাঁও ভানা মানি হয়, কম হৈছে মানুহ। খুব এটা ভাল লগা পৰিৱেশ হৈছে। আৰু আপুনি বিশেষকৈ এই যিটো মন্দিৰৰ গোটেইখিনি চোৱা চিতা আপুনি কৰে, গতিকে আজি কেনেকুৱা পৰিৱেশটো কেনেকুৱা হৈছে দেখিবলৈ আমি গম পাইছোঁৱে। কাৰণ এই দৃশ্যসমূহ আমি চহৰত দেখিবলৈ নাপাওঁ, সেইকাৰণে আজি আমি গাঁৱলৈ আহিছোঁ। আৰু গাঁৱৰ এই দৃশ্যসমূহ আমি দেখিবলৈ চেষ্টা এইকাৰণে কৰিছোঁ যাতে নতুন প্ৰজন্মই বা তৰুণ প্ৰজন্মই এই কথাসমূহ যাতে তেওঁলোকে গম পায়। আৰু এই যিটো আমাৰ সাতাম পুৰুষীয়া যিটো পৰম্পৰা, এই পৰম্পৰা যাতে উঠে। কেনেকুৱা লাগিছে প্ৰথমতে সুধিছোঁ? এইটোতো খুব ভালেই লাগিছে। আমি এই পৰম্পৰাটো যাতে আমাৰ নৱপ্ৰজন্মই যাতে ৰাখিব পাৰে, তাৰে আমি তেওঁলোকক এটা দেখুৱাই আছোঁ, এইবিলাক বা শিকাই আছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে দেখিবলৈ পাইছে আৰু গাঁওবিলাকক এয়া হৈছে একত্ৰিত কৰি ধৰাৰ তেওঁলোকৰ প্ৰচেষ্টা, তেওঁলোকৰ সাতাম পুৰুষীয়া এক প্ৰচেষ্টা। তেওঁলোকে কিমান বছৰ হৈছে এই পৰম্পৰা তেওঁলোকে নিজেও নাজানে। তেওঁলোকৰ ককা আজু ককাৰ দিনৰ পৰা এই পৰম্পৰা তেওঁলোকে চলাই লৈ গৈছে। আৰু আজি তেওঁলোকে এনেধৰণে ইয়াত সমবেত হৈছে, বিভিন্ন গয়াসকল আহিছে আৰু তেওঁলোকে নিশাৰ ভাজত তেওঁলোকে খুব ফূৰ্তিৰে তেওঁলোকে এসাঁজ খাব। আৰু তেওঁলোকৰ গাঁওবিলাকৰ মাজত থকা যি ভাতৃত্ব আৰু সম্প্ৰীতিৰ সেই নিদৰ্শন যাতে সেই এনাজৰীডালে যাতে সদায় বান্ধ খাই থাকে, তাৰ বাবে তেওঁলোকে প্ৰয়াস কৰিছে। আমি অকণমান ফালৰি কাটি আহি
গ্ৰাম্যাঞ্চলৰ যিসমূহ ৰীতি নীতি সেই ৰীতি নীতিসমূহ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন গাঁৱত আহি উপস্থিত হৈছোঁ আৰু মাজগুমিৰ উদমৰি গাঁৱত বিশেষকৈ এই গাঁওখনত প্ৰতি বছৰেই মাঘৰ 10 তাৰিখে তেওঁলোকৰ পৰম্পৰা অনুসৰি এই যিটো উৎসৱ লোক উৎসৱ তেওঁলোকে পালন কৰি আহিছে আৰু প্ৰতিখন গাঁৱৰ ৰাইজকে তেওঁলোকে নিমন্ত্ৰণ কৰে আৰু নিমন্ত্ৰণ কৰি এনেধৰণে এয়া হৈছে বিভিন্ন গাঁৱৰ পৰা অহা লোক। এতিয়া তেওঁলোকে কৰ্মসূত্ৰে তেওঁলোকে বেলেগ এখন গাঁৱত তেওঁলোকে বাস কৰে, কিন্তু আজিৰ দিনটোত তেওঁলোক একলগ হৈছে আৰু এনেকৈ তেওঁলোকে ঠাণ্ডাৰ দিনত বিশেষকৈ আজি এনেকৈ তেওঁলোকে জুইৰ তাপ লৈ তেওঁলোকে এনেধৰণে দেখিছে এয়া সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু এটা কি বেঙেনা সানিছে? বেঙেনা আৰু কি আছে? বেঙেনা আছে, মাছ আছে, তাৰপিছত মাছৰ সেই জাতিলাও আছে, বেঙেনা এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে। খানা একদম পূৰা মজা খানা, মজা। চাই থাকক, আমি দেখুৱাই আছোঁ আৰু অকণমান কথা পাতি থাকিবলৈ চেষ্টা কৰিছোঁ। মই অকণমান আপোনাক ওচৰলৈ মাতিছোঁ, অকণমান আপুনি ওচৰত আহক, মই অকণমান উঠি দিওঁ। খুব সুন্দৰকৈ দেখিছে, বিভিন্ন গাঁৱৰ লোকসকল আহিছে, অকণমান ভাল হ'ব, গাঁৱৰ লোকসকল আহিছে আৰু আজি আপোনালোকে বিশেষকৈ এই দিনটোত একত্ৰিত হৈছে। প্ৰতি বছৰে আপোনালোকে আহে আৰু যিটো পৰ্ব সিধা খোৱা পৰ্ব বুলি কয়, গতিকে এই যিটো পৰম্পৰা, এই যিটো লোকাচাৰ এইবিলাক নোহোৱা হৈ গৈছে, কিন্তু আপোনালোকে সকলোৱে এই বস্তুবোৰ এই পৰম্পৰাবোৰ কিন্তু ধৰি ৰাখিছে খুব সুন্দৰকৈ। আমি আহি খুব এটা ভাল দৃশ্য দেখিবলৈ পাইছোঁ, খুব এটা ভাল লাগিছে। কি ক'ব, কেনেকুৱা? ধন্যবাদ। মই এইখিনিয়ে কৈছোঁ, আমি আমাৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰ মানে দাঁতিকাষৰীয়া অঞ্চল, তাত আমাৰ এই পৰম্পৰাটো চলে। মাঘ বিহুৰ পৰা আৰম্ভ কৰি গোটেই মাঘৰ মাহটোতে সকলো গাঁৱতে এখন এখনকৈ গাঁও বেলেগ বেলেগ তাৰিখত এনেকুৱা আমাক নিমন্ত্ৰণ কৰে। তাত আমাক মাছ, পানীলাও, বেঙেনা এইবিলাক দি খোৱাৰ ব্যৱস্থা কৰে আৰু আমি সেইটোক সিধা খোৱা বুলি কওঁ। কথা পাতি থাকিম, ৰান্ধনি আছে আজি, খুব এটা সুস্বাদু ব্যঞ্জন প্ৰস্তুত হৈ আছে আৰু কৈছে আজি অনুষ্ঠানটো বেলেগ, গতিকে আপোনালোকে খুব লোভনীয় গাঁৱৰ যিসমূহ একেবাৰে লোকেল মাছ, ইয়াত লোকেল জাতিলাও, সকলো লোকেল আৰু এই লোকেল ব্যঞ্জন প্ৰস্তুত কৰা হৈছে। তাতে অকণমান উঠিলে ভাল হয়। ৰান্ধনি আজিৰ ৰান্ধনি নে আপুনি ঘৰতো ৰান্ধনি? আজিৰে ৰান্ধনি নহয়, ঘৰতো ৰান্ধনি আৰু ৰাইজৰো ৰান্ধো মাজে মাজে। আচ্ছা, মানে আপোনাৰ ৰন্ধাটো প্ৰেক্টিচ আছে? আছে। এতিয়া ইয়াতে পানীলাও আছে, বেঙেনা আছে, তাৰ লগত আলু আছে অলপ আৰু বন্ধাকবিও দিছে বোধহয় 2-3টা। গতিকে আজি খানা খুব আপোনালোকৰ মজবুত খানা হ'ব। প্ৰতি বছৰে এনেকৈ হয়, আপোনালোকে আহে। দেখা পাই নে নাপায় ভালকৈ? চশমা লগাইছে, ভাল লাগে, সেইকাৰণে আহিছোঁ ইয়াত, ভাল লাগে। কেতিয়াৰ পৰা আপোনালোকে এই যে সিধা খোৱা যিটো পৰ্ব আপোনালোকৰ পৰম্পৰা কেতিয়াৰ পৰা চলি আছে? আমি জানাৰ পৰাই। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা আজি সকলো লগ হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এনেকুৱা বছৰত এবাৰ আপোনালোকে এনেকৈ লগ পায়, কেনেকুৱা? ভাল লাগিছে। আমি বহুত মূৰৰ বছৰতে এইবাৰ সিধা দিলা, সিধা দিয়াৰ কাৰণে আমি আকৌ বিয়া দিছি, বিয়াৰ কাৰণে আজি গোটেই মাতাৰ কাৰণে গোটেইবিলাকে আহিছে আজি গোটেইবিলাকে। ঠিক আছে, মই কথা পাতিম, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কেনেকুৱা আজি যিটো দৃশ্য, এই দৃশ্যবিলাক আচলতে এনেকুৱা দৃশ্য দেখিবলৈ নাপাওঁৱেই এতিয়া আমি। আজি দৃশ্যটো নিজে ইয়াত উপস্থিত আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। কি ক'ব, কেনেকুৱা? বহুত ভাল লাগিছে আহি, ভাল লাগিছে। যাত্ৰা চাব যাব নে যাত্ৰা? যাম, নিশ্চয় যাম, নিশ্চয় যাম। ঠিক আছে, মই ধন্যবাদ। কেনেকুৱা, কি ক'ব? মই সকলোৰে সৈতে অকণমান হ'লেও কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে? মাৰ ঘৰত আহিছোঁ, ভাল লাগিছে। হয়, এইটো চবতকৈ ইণ্টাৰেষ্টিং কথা, মানে ছোৱালীবোৰ যেতিয়া বিয়া হৈ যায়, বোৱাৰী হৈ যায়, তাৰপাছত যেতিয়া মাৰ ঘৰত আহে, সেই সময়খিনি কিবা এটা বিৰাট ভাল লগা এটা। কেনেকুৱা লাগে মাৰ ঘৰত বিশেষকৈ আৰু এটা উৎসৱ আজি? উৎসৱ আৰু বছৰতে আছিল, আজি 5 বছৰ হ'ল এই উৎসৱটো নাছিল আৰু আজি তাৰমানে বিৰাট ভাল লাগিছে। আৰু কেনেকুৱা এই পৰিৱেশটো, বিশেষকৈ আজিৰ যিটো পৰিৱেশ? ভাল লাগিছে পৰিৱেশটো। মই আহোঁৱে, মামাহঁতৰ ঘৰ হয়। মামাহঁতৰ ঘৰ হয়, আহোঁৱে আগৰ পৰা। যাত্ৰা চাব আজি? চাম। কেনেকুৱা, মই আপোনাক সুধিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। যেতিয়া আচলতে যাত্ৰা দলসকলে তেওঁলোকৰ নাটক পৰিৱেশন কৰে, সেই নাটক পৰিৱেশন কৰাৰ আগমুহূৰ্তত তেওঁলোকে এনেধৰণে ওজাপালি পৰিৱেশন কৰে আৰু ইয়াত তেওঁলোকে সেই পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিছে। আৰু ইতিমধ্যে দেখিছে মোৰ পাছফালে দৰ্শকসকল তেওঁলোক আহি উপস্থিত হৈছে। তেওঁলোকে যোনে যেনেকৈ পাৰি আচলতে তেওঁলোকে সাজু হৈছে, গৰম কাপোৰ পিন্ধি তেওঁলোকে সাজু হৈ আহিছে। যাত্ৰা দল আহিব, তেওঁলোকে চাব। গতিকে সেই দৃশ্য মই দেখুৱাম, কিন্তু তাৰ পূৰ্বে এয়া হৈছে ওজাপালি।
অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰি তোলা এয়া হৈছে ওজাপালি। এই যে ওজাপালি অসমীয়া সংস্কৃতিৰ পৰা ক'ৰবাত নহয় ক'ৰবাত যে হেৰাই যাবলৈ ধৰিছে, কিন্তু সেই সংস্কৃতি আপোনালোকে খুব সুন্দৰকৈ ধৰি ৰাখিছে, তাৰ বাবে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, কেনেকুৱা কিন্তু কি লাগে আজি? মই বিচাৰোঁ এটা কথা, এই অসমীয়া সাংস্কৃতিক এই ওজাপালি এতিয়া আমাৰ অসমতেই অকল ধৰক এতিয়া লোপ পাব ধৰিছে বা লোপ পাব, বৰ বেছি আৰু 10 বছৰ থাকিব, তাৰপিছত শেষ হ'ব। কিয় শেষ হ'ব? আমাৰ একমাত্ৰ দোষ হৈছে যায় সৰ্বসাধাৰণ ৰাইজৰ। আজি ধৰক আমি ইয়াত ওজা গাইছোঁ, আজি ইয়াত দৰ্শকৰ কোনো প্ৰভাৱ নাই। এই দৰ্শকৰ যেতিয়া প্ৰভাৱ নাই, আমাৰ গাঁৱৰো প্ৰভাৱ নাই। দৰ্শক থাকিলেহে আপোনালোকৰ মানে বেছি কৰিবলৈ মন যায় বা দেখুৱাব মন যায়। যদি দৰ্শকে নাথাকে এইবোৰ কাক দেখুৱাব? গতিকে সেইকাৰণে হয়তো নতুন প্ৰজন্ম এইবিলাক বস্তু ক'ৰবাত নহয় ক'ৰবাত পাহৰি যাব বা পাহৰণিৰ গৰ্ভত এইবোৰ ক'ৰবাত লুকাই হেৰাই যাব। সেই উদ্যোগটো আমাৰ এতিয়া ক্ৰমে কমি আহিছে। মই যেতিয়া ওজা হওঁ 72 চনত, মই ওজা হোৱা 53 বছৰ হ'ল। মই খুব চলিকালতে ওজা হৈছিলোঁ। এই 53 বছৰে অজাক বহুত আমোদ প্ৰমোদ পালোঁ, কিন্তু এতিয়া দেখিছোঁ অজাৰ কোনো মূল্য নহয়। এতিয়া অজাক প্ৰাধান্যটো নিদিয়ে কোনেও। কিয় হৈছে মই আপোনাক সুধিছোঁ, এইবোৰ কিয় হৈছে? কিয় প্ৰাধান্য নিদিয়া হৈছে বা লোক সংস্কৃতিৰ প্ৰতি কিয় মানুহবোৰ ইমান আকৰ্ষিত আজিকালি নোহোৱা হৈ গৈছে? এইবিলাক ধৰ্মৰ প্ৰতি মানুহৰ এটা আস্থা নোহোৱা হৈছে, বিশ্বাস নোহোৱা হৈছে। ওজাপালিত কি বস্তু এটা সোমাই আছে, এইটো কথা আমাৰ দৰ্শকৰ ফালৰ পৰা কোনো নাজানে। যিখিনি মানুহ জানে সেইখিনি মানুহ এই অনুষ্ঠান নাহে। কাৰণ দৰ্শকে যদি আমাক আশ্বাস দি পেলাই তেওঁলোকে আমাক প্ৰেৰণা জগালেহেঁতেন, তেতিয়াহ'লে আমি আৰু উন্নত হ'ব পাৰিলোঁ হয়, বা মোৰ তলত যিবিলাক প্ৰজন্ম উঠি আহিছে সেইবিলাকে আৰু বেছি উৎসাহিত হ'ব পাৰিলে হয়। সেইকাৰণে ওজাপালিটো ধ্বংসমুখী লাগিছে আৰু ধ্বংস হ'ব। জাৰৰ ৰাতি আমিও যিহেতু আহি উপস্থিত হৈছিলোঁ ND24ৰ টীম, আৰু আমি ND24ৰ টীমেও এই যি সুস্বাদু ব্যঞ্জন যিটো সিধা বুলি কোৱা হয়, সেই সিধা খোৱাৰ আমাৰো সৌভাগ্য হ'ল। গতিকে ময়ো অকণমান আৰম্ভ কৰিলোঁ তেওঁলোকৰ সৈতে, তেওঁলোকে ইতিমধ্যে খোৱা আৰম্ভ কৰিছে। গতিকে খুব কেনেকুৱা হৈছে সেয়া আপোনালোকক জনাইছোঁ। খুব সুন্দৰ আৰু খুব সুন্দৰকৈ আচলতে এই ব্যঞ্জন প্ৰস্তুত কৰিছে। ইয়াৰ জাতিলাওৰ এই যিখন আঞ্জা, এই আঞ্জাখন প্ৰস্তুত কৰিছে। দেখিছে ভজা মাছ আৰু মাছৰ তিতা আৰু এয়া বেঙেনা পোৰা। গতিকে খুব সুন্দৰ হৈছে। আৰু আজি তেওঁলোকৰ লগত এনেকৈ জাৰৰ নিশা আৰু এনেকৈ চোতালত বহি আমি আজি ভাত খাইছোঁ। এই দৃশ্যসমূহ আপোনালোকেও চাই থাকক আৰু আপোনালোকেও এবাৰ হৃদয়ংগম কৰক যে গাঁৱৰ সংস্কৃতি, গাঁৱৰ যিটো চহা পৰম্পৰা, সেই পৰম্পৰাবোৰ কেনেধৰণে থাকে, বা গ্ৰাম্যাঞ্চলৰ যিসমূহ লোক সংস্কৃতি বা লোকাচাৰ সেইবিলাক আচলতে কেনেকৈ এতিয়াও সমাজত জীয়াই ৰাখিবলৈ এই লোকসকলে আপ্ৰাণ চেষ্টা কৰিছে। আপোনালোকে চাই থাকক। আৰু খন্তেক মুহূৰ্তৰ পিছতে আৰাধনা নাট্য দলে তেওঁলোকৰ নাট মঞ্চস্থ কৰিব। তেওঁলোকৰ এই বছৰৰ বলিষ্ঠ সামাজিক নাট সেয়া হ'ল মাতাল পৃথিৱী। লোকনাট্যাভিনয় যাত্ৰা দল, সেই যাত্ৰা দলৰ কথা আপোনালোকক আমি অকণমান জনাবলৈ চেষ্টা কৰিছোঁ। বহুতে জানে, বহুতে নাজানে সেই কথাবোৰ। গতিকে আমি আৰাধনা নাট্য দলৰ যি মঞ্চ, সেই মঞ্চৰ পিছফালে আমি বৰ্তমান উপস্থিত আছোঁ। আৰু যিটো সাজ সজ্জা ৰুম, তেওঁলোকৰ যিটো গ্ৰীণ ৰুম বুলি কোৱা হয়, সেই সাজ সজ্জা ৰুমত অকণমান ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। যিসকল ইয়াত তেওঁলোকৰ যিসকল অভিনেতা আছে বা যিসকল অভিনেত্ৰী আছে, যদি সম্ভৱ হয় অভিনেত্ৰীসকল অকণমান বেলেগ এটা ৰুমত আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু অভিনেতাসকল আছে, এই যাত্ৰা দলটোৰ অভিনেতাসকল আছে, আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী, অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কাৰণ অসমৰ চহা জীৱনৰ আচলতে ভঁৰাল চহকী কৰে এই লোক সংস্কৃতিৰ যিটো যাত্ৰাভিনয়, সেই বহু সময়ত বিশেষকৈ নামনি অসমত বহুলভাৱে চৰ্চিত। গতিকে অকণমান মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰাধনা নাট্য দল জন্ম কেনেকৈ দিছিলে? আৰাধনা নাট্য দলসমূহ
ৰাইজলৈ মই শুভেচ্ছা থাকিল। আৰাধনা নাট্যদলটি যেতিয়া মই নামকৰণ কৰিছিলোঁ তেতিয়াই তাৰমানে মই এটা ভাবিছিলোঁ যে আৰাধনা নাট্যদল কিমান দিন জীয়াই থাকিব। আমাৰ অসমৰ গোটেই লোকসংস্কৃতি ওজাপালি, বিয়ানাম, ঢুলীয়া, কালীয়া গোটেইবোৰ মানে লুপ্ত হৈ ধৰিছে। মানে আমাৰ মানুহখিনি তাৰমানে গোটেইখিনি মানুহ যদি ওলাই আহে, মোৰ নাট্যদলত আজি 25-30টা মানুহ আছে। মোৰ বন্ধুবৰ্গ গোটেইখিনি মোৰ প্ৰিয় শিল্পী। সিহঁতে যিখিনি পইচাৰে ইয়াতে বিনিময় পায় সেইখিনি নিম্ন পইচা, ক্ষুদ্ৰ পইচা, সেই ক্ষুদ্ৰ পইচা দি কি কৰি চলে, কি কৰি মালিক জীয়াই থাকিব, সেইটো সমস্যা হৈছে। আৰু মই কিমান দিন থাকিম, মই কিমান দিন এই অনুষ্ঠানটো বজাই ৰাখিম বা ধৰি ৰাখিম। মোৰ পিছৰ জন্মই যদি এই লোকসংস্কৃতিবোৰ ধৰি ৰাখিব পাৰে তেতিয়া আমাৰ অসমৰ পৰা বিলুপ্ত নহয়। এইটো কেতিয়াও হ'ব নোৱাৰে, হ'ব পিতাই। মই ৰংমন কাইক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ ৰংমন কাই। অভিনেতা আমাৰ সৈতে আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মই খুব ভালকৈ চিনি পাওঁ, যিহেতু মোৰ ব্যক্তিগত কিছু সম্পৰ্ক আছে, গতিকে মই ভালকৈ আপোনাক চিনি পাওঁ। পংকজ দা, বহু বছৰ হ'ল আপুনি আছে অভিনয়ৰ সৈতে জড়িত, গতিকে এই বস্তুবোৰ লাহে লাহে ক'ৰবাত নহয় ক'ৰবাত যেন এতিয়া ক'ৰবাত লোপ পাব ধৰিছে। বৰ্তমান লোপ পাব ধৰিছে, কাৰণ নৱপ্ৰজন্ম এই যাত্ৰা কৰাৰ কাৰণে ওলাই অহা নাই। যাত্ৰাটো নকৰে, পাৰিলে চিনেমা কৰে, থিয়েটাৰ কৰে, কিন্তু যাত্ৰাটো কৰিব লাগে। যাত্ৰাটো দক্ষিণ কামৰূপৰ কাৰণে, দক্ষিণ কামৰূপে নহয় মানে অল অসমৰ কাৰণে গৌৰৱ, তথাপিও দক্ষিণ কামৰূপ এটা ভাল এটা মাধ্যম আমাৰ যাত্ৰা সংস্কৃতিটো। আৰু যাত্ৰা আগৰ দৰে হৈ থকা নাই, বহুত উন্নত হৈছে। আগতে ৰয়েল নাটক চলিছিল, কিন্তু নৱপ্ৰজন্মই ৰয়েল নাটক কম চাই আজিকালি। কম চাই কাৰণে আমি ছ'চিয়েল নাটক কৰিব লগা হয়, ৰয়েলো কৰিবলগীয়া হয়। আৰু আমাক যিমানখিনি পাৰিশ্ৰমিক দিয়ে, পাৰিশ্ৰমিক আমাৰ নগণ্য পাৰিশ্ৰমিক, তথাপিও আমি যাত্ৰা কৰি যাওঁ মন ভাল লগাৰ কাৰণে, ৰাইজক আমোদ দিয়াৰ কাৰণে আমি নাটক কৰি যাওঁ। মই বিশেষকৈ পূৰ্বতো আপোনাৰ যাত্ৰা অভিনয় চাইছোঁ। মঞ্চত আপুনি যেতিয়া সংলাপ আপুনি পৰিৱেশন কৰে, জাউৰীয়ে জাবৰীয়ে হাত চাপৰি আহে, তেতিয়া মানুহবোৰ একদম নিস্তব্ধ হৈ থাকে, আমি প্ৰায় দেখিবলৈ পাইছোঁ। এই সময়ত যদি আপুনি এটা সংলাপ কৈ দিয়ে, আপোনাৰ ভাল লগা সংলাপ, বহুকেইটা ভাল লগা সংলাপ আছে নিশ্চয় আপোনাৰ, গতিকে এটা ভাল লগা সংলাপ আজি আমাৰ দৰ্শকসকলক আপুনি যদি শুনাই দিয়ে খুব ভাল পাব। সংলাপ এনেকৈ ক'বলৈ অলপ অসুবিধা হয়, তথাপিও মই কৈছোঁ, অ' মা শুনিছনে মা, পিতৃৰ আজ্ঞা পালন কৰিবলৈ মূৰত হাত বোলাই বোলাই বিসৰ্জন দিছিলা তুমি, কিন্তু কোৱা মা এতিয়া মই কি কৰিম মা, মই কি কৰিম? বহু বছৰ ধৰি আপুনি এই যিটো যাত্ৰাৰ লগত আপুনি চলাই লৈ গৈছে। হয়, মই বহুদিনৰ পৰা অভিনয় কৰি আহিছোঁ আৰু অভিনয় কৰি আছোঁ, কিন্তু অভিনয় আগতে নাটকবিলাক বেলেগ আছিল, এতিয়া নতুনত্ব হৈছে। এই নতুনত্ব অভিনয় কৰিলোঁ প্ৰায় আজি 4 বছৰ। 4 বছৰ কৰি যিটো আগতে ৰয়েল ড্ৰামা আছিল সেইবিলাক নাটক কৰিছিলোঁ, ধৰ্মমূলক। এতিয়া সামাজিক নাটক চলিছে, সামাজিক নাটক অভিনয় কৰিলোঁ, গতিকে এতিয়া সামাজিক নাটক কৰি অলপ আমাৰ অলপ কষ্ট হয়। আপোনালোকে খুব নৃত্য নাটিকা যেতিয়া চলি আছিলে, আপোনালোকৰ দুয়োগৰাকীৰ এটা সংলাপ চলে, যেতিয়া মই ৰংমন ৰাংঢালী যেতিয়া চলি আছিলে, অকণমান যদি আপোনালোকে অকণমান গোটেই সংলাপটো যদি অকণমান কৈ দিয়ে দৰ্শকসকলে খুব ভাল পাব। ৰংমন কাই, মই এতিয়া আহোঁ, ৰংমন কাই, মই এতিয়া আহোঁ। ৰাংঢালী চোৱাচোন, চোৱা এই পলাশৰ ফুলবোৰত কোনে বাৰু ইমান ৰং সানি দিছে। ৰংমন কাই, ৰাংঢালী, ৰংমন কাই।
প্ৰিয় দৰ্শক, ইমান সময়ে আপোনালোকে খুব সুন্দৰকৈ এই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিলে আৰু আজি আমি আৰ কাপোৰৰ পিছফালৰ যিসমূহ দৃশ্য বা যিসমূহ তেওঁলোকে যি কাৰুকাৰ্য আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এই অনুষ্ঠানৰ যোগেৰে আমি আচলতে এটা মেছেজ এটা আমি দিবলৈ চেষ্টা কৰিছোঁ, এটা বাৰ্তা আমি দিবলৈ চেষ্টা কৰিছোঁ। এই যিসমূহ লোকনাট্য যিসমূহ আছে, লোক সংস্কৃতিৰ আমাৰ ভঁৰালটো টনকিয়াল কৰি থকা, আমাৰ ভঁৰাল চহকী কৰি থকা এইসমূহ যাত্ৰা দল সদায় যদি জীয়াই থাকে, তেওঁলোকে যেনেধৰণে এই যাত্ৰা তেওঁলোকে যিমান কঠোৰ হ'লেও তেওঁলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে এই যাত্ৰা তেওঁলোকৰ অব্যাহত থাকক আৰু ইমান সময়ে আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ এই অনুষ্ঠানটো চোৱাৰ কাৰণে মই বিজয় কলিতাই পুনৰ পৰা আপোনালোকক ধন্যবাদ জনাই আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।